বিটিআর চুক্তি হল এই বিটিআর চুক্তি বিটিসি বাসীৰ কাৰণে এটা সুখবৰ লৈ কঢ়িয়াই লৈ আহিছে। এই বিটিআর চুক্তিৰ জৰিয়তে যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত আমি এই বিটিআর চুক্তিৰ লাভটো লৈ যাব পাৰোঁ তাৰে এজন অংশীদাৰী হ'বলৈ মই আজি এই দলত মই জইন কৰিছিলোঁ। কিয়নো বিটিসি চুক্তিৰ অন্যতম নেতা স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ এই দলৰ সভাপতি হৈ আছে বৰ্তমান। তেওঁৰ সবল নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ মই আজি এই দলত তেওঁৰ নেতৃত্বত আকৰ্ষিত হৈ মই এই দলত আজি যোগদান কৰিছোঁ। আৰু ভৱিষ্যত দিনত তেওঁৰ যি সপোন আছে যে বিটিচিৰ ৩২ লক্ষ জনসাধাৰণক হকে কাম কৰা, বিটিচিৰ ৩২ লক্ষ জনসাধাৰণৰ সম অধিকাৰ সম উন্নয়নৰ কাৰণে যি তেওঁৰ সপোন আছে সেই সপোনত বাস্তৱিত কৰিবৰ কাৰণে মই এজন তাৰ অংশীদাৰী হিচাপে আজি এই দলত মই যোগদান কৰিছোঁ। মই এইটোৱে আহ্বান কৰোঁ বিটিচিত এতিয়া বিটিআৰত বড়ো অবড়োৰ এটা মানে ধৰক এটা মিসকনচেপশ্যন এটা চলি আছে। বিটিআৰ চুক্তিৰ পিছত আমাৰ বড়ো ভূমিত শান্তি আহিছে। এতিয়া ইয়াৰ পৰা যিহেতু আমাৰ উগ্ৰবাদ শেষ হৈ গৈছে সেইকাৰণে এই শান্তিত সকলো ৰাইজৰ উন্নয়ন হ'ব, সকলো ৰাইজে ইয়াত শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰিব। সেইকাৰণে যোৱা 15 বছৰে আগ্ৰাম মহিলাৰ যি নেতৃত্বত তেওঁৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে ৰাইজ অতিষ্ঠ হৈছিল। সেইকাৰণে বড়ো অবড়োৰ এটা বিবাদ আহিছিল। এতিয়া আমাৰ আজি UPP দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীৰ হকে তেওঁ মাত মাতি আহিছে, তেওঁ কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দি আহিছে। আৰু তেওঁ এজন সঁচাকৈ এজন ভাল ব্যক্তি হয়। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত বিটিআৰ বাসী সকলো জনসাধাৰণৰ মাজত সম উন্নয়ন সম বিতৰণ সম মৰ্যাদা পাব। তাত কোনো বড়ো অবড়োৱে শংকা কৰিব লগা নাই। আগন্তুক দিনবিলাক শান্তি আহি আছে। সেইকাৰণে আমি চবে একত্ৰিত হৈ এই নতুন যাত্ৰাত আমি সকলো একত্ৰিত হৈ একেলগে আগবাঢ়ি যাবৰ কাৰণে আজি এই দলৰ মাধ্যমেৰে সদস্য গ্ৰহণ কৰি আগুৱাই যাব বিচাৰিছোঁ। আৰু বিটিচিৰ অনবড়ো ৰাইজৰ এই উন্নয়নত সম অধিকাৰ যাতে পাওক, সম মৰ্যাদা পাওক, সেইকাৰণে আগুৱাই আহিছোঁ। আৰু নিজৰ কৰ্মৰ মাজেদি ৰাইজক সেই আগন্তুক দিনত বিশ্বাস জগাবলৈ সফল হ'ম বুলি গভীৰ বিশ্বাস লৈ মই আজি এই দলত যোগদান কৰিছোঁ। মই দীপক বৰাল, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ মই সভাপতি হৈ আছিলোঁ। আজিৰ পৰা মই UPP দলৰ এজন সদস্য।